07 চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই PMGYৰ আণ্ডাৰত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে সিহঁতৰ কাৰণে দুই এটা কথা ক'বলৈ গৈ আছোঁ। যিসকলৰ নাম PMGYৰ ফাইনেল লিষ্টত আহিছে সিহঁতৰ অতি সোনকালে পইচাটো সোমাব। যেহেতু ইলেকশ্যন আহি আছে তো ইলেকশ্যনৰ আগে আগে পইচাটো চৰকাৰে সোমাই দিব, সেইটো আপোনালোকে নিশ্চয় জানে। কিন্তু কথা হ'ল বহুতৰে পইচা সোমাব আৰু বহুতৰে পইচা নোসোমাবও পাৰে। কাৰণটো আপোনালোকক পঞ্চায়তৰ যোনে কম্পিউটাৰৰ কাম কৰে সি অলৰেডি আপোনালোকক কৈছে, বা কোনোবা পঞ্চায়তত যদি কোৱা নাই তেতিয়াহ'লে মই কৈ দি আছোঁ যে পইচা নোসোমোৱাৰ কাৰণবিলাক হ'ল, কাৰণটো বহুত আছে, কিন্তু মেইন কাৰণটো এইটো যে আজিকালি যোনটো পইচা সোমাব সেই পইচাটো আধাৰ বেছড সোমাব, কিন্তু আধাৰ থ্ৰু সোমাব, না কি একাউণ্টৰ। আপুনি একাউণ্ট দিছে, পাছবুক জেৰক্স কৰি দিছে ঠিকেই, কিন্তু একাউণ্ট নম্বৰটো আপোনাৰ একাউণ্ট নম্বৰ মাৰি কিনে পইচাটো সোমাই নিদিয়ে, আধাৰ বেছড সোমাব। আধাৰ নম্বৰটো মাৰিহে পইচাটো সোমাব। কিন্তু যদি আধাৰ কাৰ্ডটো আপোনালোকৰ লিংক নাই পাছবুকৰ লগত তেতিয়াহ'লে পইচাটো নোসোমাব বা লেট হ'ব। তো আপোনালোকে কৰিব কি, যদি আপোনালোকৰ লিংক নাই তেতিয়াহ'লে আপোনালোকৰ একাউণ্টটো যোনটো বেংকত আছে সেই বেংকত গৈ কিনে প্ৰথমত ষ্টেটাছটো চেক কৰিব দিব যে মোৰ আধাৰৰ লগত লিংক আছেনে নাই, মোৰ একাউণ্টটো DBT আছেনে নাই। যেতিয়া বেংকত চেক হৈ যাব, যদি DBT আছে তেতিয়াহ'লে কৈ দিব যে এইটো DBT আছে, প্ৰব্লেম নাই। আৰু যদি DBT নাই তেতিয়াহ'লে আপুনি ক'ব যে মোক DBT কৰি দিয়ক একাউণ্টটো। তেতিয়াহ'লে সেই বেংকৰ ষ্টাফে আপোনাক এটা ফৰ্ম দিব, ফৰ্মটো ফিল আপ কৰি, মোৰ তাত ফৰ্ম এতিয়া নাই বাৰু, মোৰ তাত আছিলে, ফৰ্মটো ল'ব, ফৰ্মটো ফিল আপ কৰিব, ফিল আপ কৰি তাতে জমা দিব, লগে লগে ছিগনেচাৰ কৰি লগে লগে আপোনাৰ ফিংগাৰ প্ৰিণ্ট লৈ কিনে আপোনাৰ DBT একাউণ্ট বনাই দিব। মানে তেতিয়াহ'লে চৰকাৰী পইচাবিলাক সোমাব, যিকোনো চৰকাৰী পইচা সোমাব। আৰু যিসকলৰ যদি একাউণ্টটো আধাৰৰ লগত লিংক আছে তেতিয়াহ'লে একো কৰিব নালাগে। আৰু যাৰ একাউণ্ট ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক বা এয়াৰটেল পোষ্ট পে'মেণ্ট বেংক, সিহঁতক একো কৰিব নালাগে, সিহঁতৰ অলৰেডি আধাৰ বেছড হয়। সেইকেইটা একাউণ্ট আধাৰ থ্ৰুৱে বনোৱা হৈছে, সিহঁতৰ একো প্ৰব্লেম নাই, পইচা সোমাবই। কিন্তু যাৰ আধাৰ বেংক আছে, ধৰি লওক SBI, PNB, UCO, তেনেকুৱা বেংক যাৰ আছে সিহঁতে এবাৰ চেক কৰি ল'ব। বহুতৰে পুৰণা একাউণ্ট আছে যাৰ নেকি আগতে আধাৰ লগা নাছিলে, উইদাউট আধাৰ বনি গৈছে কিছুমানৰ। তো সেইকাৰণে এতিয়া আধাৰ বেছড পইচা সোমাব। গতিকে আপোনালোকে ষ্টেটাছটো নিশ্চয় চেক কৰিব যাতে আপোনালোকৰ পইচাটো সোমোৱাত একো অসুবিধা নহয়। এবাৰ যদি অসুবিধা হৈ যায় তেতিয়াহ'লে কিন্তু লেট হ'ব পাৰে বা আকৌ আপোনাৰ ঝেমেলা লাগিব পাৰে। কাৰণ মোৰ তেনেকুৱা হৈছে, মোৰ নিজৰ একাউণ্টটো DBT নাই, মই বেংকত গৈ কিনে DBT কৰাই থৈ আহিছোঁ। সেইকাৰণে ভাবিলোঁ যে আপোনালোকক ইনফৰ্মেশ্যনটো দি দিওঁ যাতে আপোনালোকে অসুবিধাত নপৰে। আৰু যোনটো PMGYৰ ঘৰৰ পইচা, সেই ঘৰৰ পইচাটো 1,50,000, কিন্তু আমাৰ চেংচন হয় 1,30,000। তো সেই 1,30,000টো আপোনাৰ 3টা কিস্তিত দিব, আৰু এই 3টা কিস্তিতহে আপুনি ঘৰটো বনাই সম্পূৰ্ণ কৰিব পাৰিব। আৰু যদি কোনোবাই এডিশ্যনেল পইচা বা বেছি পইচা লগায়, ধৰক 1,30,000ৰ পৰা আপুনি যদি নিজৰ পকেটৰ পৰা আৰু 1 লাখ লগায়, 2,30,000 দি আপুনি যদি ঘৰটো বনাব বিচাৰে অলপ বেলেগ ডিজাইনত, সেইটো পাৰিব, সেইটো এলাও আছে।